হাই ফ্ৰেণ্ডছ, আজি বনাম মোৱা মাছৰ সৈতে আলুৰ ভাজি। মাছখিনি বাছি ধুই লৈছোঁ। এতিয়া মই নিমখ আৰু হালধি দি ভালদৰে মিক্স কৰি ল'ম। এইখিনি মিক্স কৰি ল'লোঁ। এতিয়া মই কেৰাহীটো বহাই দিছোঁ। তেলখিনি মই গৰম হ'ব দিম। এতিয়া মই মাছখিনি দি দিম ইয়াতে ফ্ৰাই হ'বলৈ। মাছখিনি ভালদৰে মই ফ্ৰাই কৰি ল'ম। এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। মই এতিয়া নমাই দিম। এইখিনি মই ধুনীয়াকৈ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'লোঁ। আদা নহৰু অকণমান পেষ্ট বনাই লৈছোঁ। 3টামান পিঁয়াজ মই কুটি লৈছোঁ আৰু কেঁচা জলকীয়া 4টা মই দীঘলীয়াকৈ কাটি লৈছোঁ আৰু আলু এটা দীঘলীয়াকৈ কুটি লৈছোঁ। কেৰাহীটোত মই আলুখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। এয়া মই আলুখিনি দিছোঁ ইয়াতে। এতিয়া মই ইয়াত অকণমান হালধি দিম আৰু অকণমান নিমখ দি ভালদৰে লাৰি ল'ম। আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই নমাই ল'ম। কেৰাহীত মই অকণমান তেল দি দিছোঁ আৰু মই ইয়াত পিঁয়াজখিনি দিম আৰু জলকীয়া কেইটা দি দিম। মই এইখিনি ভালদৰে লাৰি ল'ম। লাৰি লৈ মই ইয়াত আদা নহৰু পেষ্টখিনি দি দিম। অকণমান নিমখ দিছোঁ, হালধি গুড়ি অকণমান দিছোঁ, জিৰা গুড়ি অকণমান দি দিছোঁ আৰু কাশ্মীৰী মিৰ্চ অকণমান দিছোঁ। মই এইখিনি ভালদৰে মিক্স কৰি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া মই ভাজি থোৱা মাছখিনি দি দিছোঁ ইয়াতে। মই ভালদৰে লাৰি ল'ম যাতে মছলাখিনি ভিতৰত সোমাই যায়। তাৰপিছত মই আলুখিনি দিম। এতিয়া মই আলুখিনি দি দিছোঁ। ফ্ৰাই কৰি লোৱা আলুখিনি দি দিলোঁ। এইখিনি মই এতিয়া ধুনীয়াকৈ 2 মিনিটমান সময় ভাজি ল'ম যাতে ভিতৰৰ ফালে মছলাখিনি সোমাই যায়। তাৰপিছত মই এতিয়া অকণমান ইয়াত ধনিয়া পাত দিম। দিয়াৰ পৰা লাৰি ল'ম। মোৱা মাছ আৰু আলুৰ ভাজিখন হৈ গ'ল। আজিৰ এই ৰেচিপিটো চাই কেনে পালে এবাৰ কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে আপোনালোকে এবাৰ বনাই খাব।